সাজি-পুচি ওলাই আহিছোঁ বৰ্তাহঁতৰ ঘৰলৈ। এইফালে আজি ভতিজাজনীৰ আজি কিছুমান নিয়ম আছিলে, মানে তাইৰ তুলনি বিয়া হোৱা কিছুমান নিয়ম তাই তাতে সেয়া মূৰত দিয়া, চৰু ফুটোৱা। আমাৰ ফালেতো নিয়মবোৰ এনেকুৱা কৰে, আপোনালোকৰ ফালে নিয়মবোৰ এনেকুৱা কৰেনে নে কেনেকৈ বেলেগকৈ কৰে আপুনি জনাবচোন দেই কমেণ্টত। এইফালে বৌ খুৰীহঁত চব আছে, নবৌহঁত চবো আছে। ইফালে তেল দিছে তাইৰ বিয়াত। ইফালে কইনা মাক দেখিছেনে, মানে মোৰ ভাগিনো সৰু ভাগিন একেবাৰে আৰু তাই দেখিছেনে, কি ক'ব কইনা মাক তাই হ'ব লাগে, সেইকাৰণে তাইকে কৰালে কইনা মাক। ইফালে আকৌ বৌৰ নাতিনীয়েকৰ বিয়াৰ কাৰণে নাচোন দেখোঁ, বৌহঁতে চবেই এইফালে নাচনী, লগতে আমিও অলপ নাচি দিলোঁ আৰু কইনা মাক দেখিছেনে, হাঁহি একদম ক'বই পৰা নাই। বিয়া বুলি ক'লে ফূৰ্তি এটা থাকেই আৰু সকলোৰে। বাকী ৰিচেপশ্যনৰ দিনা ইফালে আকৌ মানে অলপহে কৰা হ'ল, ইমান ফূৰ্তি কৰা নহ'ল। এনেকুৱা নেক্সট দিনা আকৌ ৰিচেপশ্যন, এয়া দেখিছেনে কইনা মাকে ফটো মাৰি আছে পূৰা। ইফালে আকৌ সেয়া দুই বিয়নী বহি আছে, কি কথা পাতিছে আৰু আমাৰ মৰম লগা কইনাজনী এইজনী। ইফালে সেয়া দুই বিয়নী বহি আছে, মানে মোৰ শাহু আৰু মাক।